নেক্সট ইউটিউব চেনেললৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখাম কুচিয়া কেনেকৈ বনোৱা যায়। চাই যাওক মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে স্কিপ নকৰাকৈ। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কেনেকৈ কটা হয় চাওক আপোনালোকে। কুচিয়া বনাবলৈ আলু, পিঁয়াজ এয়া কাটি আছে পম্পীয়ে। এই কুচিয়া খাবি নাই? কেলে? কুচিয়াটো প্ৰথম এনেকৈ মৰিয়াই ল'ব লাগিব, তেতিয়া পিচটো ডাঙৰ হৈ যায়। হাড়ডাল ভাঙি যোৱাৰ পাছত এতিয়া চাহ একাপ খাই লওঁ প্ৰথমতে, তাৰপাছত কুচিয়া বনাব লাগিব। চাওক, তাৰপাছত এতিয়া অলপ তেল দি দিওঁ। তেলটো মানে পিঁয়াজটো দুবাৰ হেৰিলৈকে তেলটো দি দিব লাগিব। তেল দিলোঁ। কুচিয়া বনাবৰ কাৰণে এয়া অলপ জালুক পিচি ল'লোঁ, জালুক লৈ ল'লোঁ, জালুক হয়, অলপ আদা, এয়া নহৰু আৰু এইটো কুচিয়া, জলকীয়া, পিঁয়াজ আৰু আলু। জালুকটো পূৰা গুড়ি কৰি ল'ব। কুচিয়াটো তেজৰ কাৰণে বহুত ভাল, মানে অলপ দুৰ্বল মানুহে কুচিয়া খাব লাগে, খালে অলপ গাত শক্তি হয় আৰু বহুত টেষ্টি হয় কুচিয়া খাবলৈ। তেলটো এতিয়া গৰম হৈ গ'ল। গৰম হোৱাৰ পাছত এতিয়া মই লাহেকৈ পিঁয়াজখিনি দি দিম। এতিয়া আদা অলপ দি দিছোঁ, পিঁয়াজটোৰ লগতে আদা দি দিলোঁ আৰু নহৰু দি দিছোঁ। নহৰু দি দিলোঁ, দি লৈ আমি লাহেকৈ হেতাখনে লৰাই দিব অলপ মিক্স হৈ যোৱাকৈ। আৰু জলকীয়া, কাটি লোৱা জলকীয়াখিনি এতিয়া ইয়াতে দি দিম। পিঁয়াজ, নহৰু, আদা, জলকীয়া দিয়াৰ পাছত অলপ লৰাই ধুনীয়াকৈ ভাজি ল'ব। দি দিলোঁ 1 চামুচ। নিমখ দিলোঁ। এতিয়া আপোনাৰ ইয়াতে মছলাটো দি দিম। এইটো হ'ল মিট মছলা, অলপ দি দিছোঁ ইয়াত। মিট মছলা দিলোঁ, তাৰ লগতে কাশ্মীৰী মছলা অলপ দি দিছোঁ, যোনটো কালাৰটোৰ কাৰণে অলপ বেছি ভাল হয় দেখিবলৈ। কাশ্মীৰী মছলা দিলোঁ। এতিয়া অলপ ধনিয়া পাউডাৰ দি দিব লাগিব। ধনিয়া পাউডাৰ দি দিছোঁ। মাংসটো লাহেকৈ দি দিলোঁ। মাংসটো দি মই লাহেকৈ মাংসটো এতিয়া ভজা হৈ গ'ল ধুনীয়াকৈ। এতিয়া মই তাত আপোনাৰ আলু দি দিম। যোনখিনি আলু মই কাটি থৈছিলোঁ, এনেকৈ সৰু সৰু পিচ কৰি ল'ব আলুটো। এই আলুখিনি মই দি দিছোঁ। আলুখিনি দি দিয়াৰ পাছত আপোনালোকে লাহেকৈ লৰাই দিব। এতিয়া মই লৰাই দিলোঁ। জালুক খুন্দি থৈছিলে, সেই জালুকখিনি এতিয়া লাহেকৈ দি দিব ইয়াতে। মই জালুকখিনি দি দিলোঁ। মাংসৰ কালাৰটো দেখিছে কিমান ধুনীয়া হৈছে। সেইখিনি এতিয়া খাবৰ কাৰণেও বহুত ধুনীয়া টেষ্টি হ'ব। চাওক, মজা লাগিব খাই। বহুতে পানী দি বনায়, বহুত পানী, কিন্তু মই এনেকৈ বনাওঁ, একেবাৰে শুকানকৈও নাভাজোঁ। চাওক আপুনি কালাৰটো কেনেকুৱা ধুনীয়া হৈছে।
ধুনীয়াকৈ উতলি আছে।